মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ অনুশীলনী 7.D-ৰ 1 নম্বৰ প্ৰশ্নবিলাক কৰি দিব লৈছোঁ। গতিকে তোমালোকে প্ৰশ্নবিলাক চোৱাৰ আগতে কেইটামান কথা আলোচনা কৰি মই এই কথাকেইটা তোমালোকে গম পাই ল'ব লাগিব, তেতিয়া তোমালোকে অংকবিলাক কৰাত সহায় হ'ব। গতিকে তোমালোকে জানিব লাগিব, প্ৰথমতে অনুশীলনী অংকবিলাক কৰাৰ আগতে তোমালোকে জানিব লাগিব যে ভগ্নাংশ কেই প্ৰকাৰৰ থাকে আৰু কি কি। তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিবও পাৰে। ভগ্নাংশ কেই প্ৰকাৰ আৰু কি কি তোমালোকে লিখিব লাগিব উত্তৰ। ভগ্নাংশ 3 প্ৰকাৰৰ থাকে। কেই প্ৰকাৰৰ থাকে? 3 প্ৰকাৰৰ। প্ৰথম প্ৰকাৰটো হৈছে তোমালোকৰ প্ৰকৃত ভগ্নাংশ, দ্বিতীয় প্ৰকাৰটো হৈছে অপ্ৰকৃত ভগ্নাংশ আৰু তৃতীয় প্ৰকাৰটো হৈছে তোমালোকৰ মিশ্ৰ ভগ্নাংশ। এতিয়া তোমালোকে জানিব লাগিব যে প্ৰকৃত ভগ্নাংশ কাক বোলে। প্ৰকৃত ভগ্নাংশ কাক বোলে? মই ইয়াত লিখি দিছোঁ তোমালোকক প্ৰকৃত ভগ্নাংশ। চাই ল'ব এবাৰ প্ৰশ্নটো তোমালোকে। প্ৰকৃত ভগ্নাংশ যিবোৰ ভগ্নাংশত হৰ লবতকৈ ডাঙৰ থাকে। হৰ ভগ্নাংশ লবতকৈ ডাঙৰ থাকে, হৰটো ডাঙৰ থাকে আৰু লবটো সৰু থাকে। হৰ আৰু লব আমি চিনি পাবৰ কাৰণে মই তোমালোকে ইয়াত দেখাই দিছোঁ, উদাহৰণ দিছোঁ, তোমালোকে ভালদৰে মন কৰিবা। যেনে উদাহৰণ ল'বা, যেনে তোমালোকে 5/3 লিখিলা। ওপৰত তোমালোকে সৰু সংখ্যা এটা লিখিলা, তলত ডাঙৰ সংখ্যা লিখিলা। যেতিয়া ওপৰৰ সংখ্যাটো সৰু থাকে আৰু তলৰটো ডাঙৰ থাকে, সেই ভগ্নাংশটোক কোৱা হয় প্ৰকৃত ভগ্নাংশ। আৰু ওপৰৰ সংখ্যাটো কি বুলি কয় মনত ৰাখিবা, এই সংখ্যাটোক আমি লব বুলি কওঁ আৰু তলৰটোক হৰ বুলি কওঁ। যেতিয়া হৰটো লবতকৈ ডাঙৰ হ'ব, যেতিয়া ইয়াত কৈছে যিবোৰ ভগ্নাংশত হৰ লবতকৈ ডাঙৰ থাকে, হৰটো ডাঙৰ থাকে আৰু লবটো সৰু থাকে, তেনে ভগ্নাংশক আমি প্ৰকৃত ভগ্নাংশ বোলে। আৰু যদি তোমালোকক আহে অপ্ৰকৃত ভগ্নাংশ কাক বোলে, তেতিয়া লিখি দিবা তোমালোকে যিবোৰ ভগ্নাংশত হৰ লবতকৈ ডাঙৰ নহয়, সৰু থাকে, তেনে ভগ্নাংশবোৰক বা অপ্ৰকৃত ভগ্নাংশ বোলে। যেনে তাৰ উদাহৰণ লিখিব পাৰিব কি, তোমালোকে এইটোকে লুটিয়াই দিবা, 3/5 লিখিব পাৰিবা। এতিয়া তোমালোকক মই অপ্ৰকৃত ভগ্নাংশ কাক বুলি লিখি দিছোঁ, চাই ল'বা ভালকৈ। ইয়াৰ পিছৰ ভগ্নাংশ তোমালোকে মন কৰিবা। অপ্ৰকৃত ভগ্নাংশ কাক বোলে? যিবোৰ ভগ্নাংশৰ হৰ লবতকৈ সৰু থাকে, হৰটো লবতকৈ সৰু থাকে, তেনেবোৰ ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশ বোলে। যেনে তোমালোকে উদাহৰণ কি লিখিবা, আগতে তোমালোকে 5/3 লিখিছিলা, এবাৰ তোমালোকে 5/3 নিলিখি তোমালোকে কি লিখিবা, 3/5 লিখি দিবা, মানে সংখ্যাটো লুটিয়াই দিবা। এইটো হৈ গ'ল অপ্ৰকৃত ভগ্নাংশৰ উদাহৰণ। ইয়াৰ পিছত তোমালোকক দিছে মিশ্ৰ ভগ্নাংশ কাক বোলে? আমি লিখিম ইয়াত মিশ্ৰ ভগ্নাংশ কাক বোলে? যিবোৰ ভগ্নাংশৰ এটা পূৰ্ণ সংখ্যা, যিবোৰ ভগ্নাংশত এটা পূৰ্ণ সংখ্যা থাকে আৰু এটা প্ৰকৃত ভগ্নাংশ যোগ হৈ থাকে। এটা পূৰ্ণ সংখ্যা থাকে, লগতে এটা প্ৰকৃত ভগ্নাংশ যোগ হৈ থাকে, তেনেবোৰ ভগ্নাংশ আমি মিশ্ৰ ভগ্নাংশ বুলি কওঁ। যেনে আমি উদাহৰণ লৈছোঁ 2 সমষ্টি 5/3। যদি 2টো এটা আছে পূৰ্ণ সংখ্যা আৰু 5/3টো এটা আছে প্ৰকৃত ভগ্নাংশ, দুইটা একেলগে যোগ হৈ আছে, গতিকে সেইকাৰণে আমি কি বুলি কৈছোঁ, ইয়াক মিশ্ৰ ভগ্নাংশ বুলি ক'ব পাৰোঁ। ইয়াৰ পিছত তোমালোকে অনুশীলনীৰ প্ৰশ্নবিলাক কৰিবা। অনুশীলনীৰ প্ৰশ্নবিলাক তোমালোকক কি দিয়া আছে ভালদৰে মন কৰিবা। ইয়াৰ পিছত তোমালোকে প্ৰশ্নমালাৰ অনুশীলনীৰ প্ৰশ্নবোৰ চোৱা। ইয়াত তোমালোকক দিছে প্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশবোৰ বাছি লোৱা। তলত প্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশ দিছে, সেই সংখ্যাবিলাক বাছি উলিয়াব গৈছে। গতিকে তোমালোকে বাছিবৰ কাৰণে মই কি কৰিছোঁ, প্ৰথমতে লিখি দিছোঁ ইয়াত প্ৰকৃত ভগ্নাংশবোৰ হ'ল, প্ৰকৃত ভগ্নাংশবোৰ কোনবিলাক হয় আমি বাছি উলিয়াম। প্ৰকৃত ভগ্নাংশ কাক বোলে আমি শিকি আহিলোঁ যে তলৰ সংখ্যাবিলাক মানে হৰবিলাক যদি বেছি হয়, সেই ভগ্নাংশটোৱে প্ৰকৃত ভগ্নাংশ হ'ব। যিহেতু এইটো 2 আছে, ওপৰত 3 আছে, তলৰ হৰটো সৰু হৈছে, গতিকে ই এটা অপ্ৰকৃত ভগ্নাংশ। প্ৰকৃত ভগ্নাংশ কোনটো হ'ব? তোমালোকৰ 7/5 হ'ব। কিয় 7/5 হ'ব? কাৰণ 7টো সৰু আৰু 5টো সৰু আৰু 7টো ডাঙৰ। ইয়াৰ পিছত তোমালোকে এইটো নহ'ব, কাৰণ 23টো সৰু, এইটো বহুত ডাঙৰ হৈছে। এই 2/1টো হ'ব। কি হ'ব? তোমালোকৰ 2/1 লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকে এইটো লিখিব নোৱাৰিব, কাৰণ ওপৰত ডাঙৰ হৈছে। ইয়াৰ পিছত তোমালোকে সমষ্টিত এটা সংখ্যা আছে, 7 সমষ্টি 2/1। মনত ৰাখিবা, যিবিলাক সংখ্যা সমষ্টিত থাকে সেই সংখ্যাবিলাকক, সেই ভগ্নাংশবোৰক আমি প্ৰকৃত ভগ্নাংশ বুলিও ক'ব পাৰোঁ। গতিকে আমি এইবিলাক অপ্ৰকৃত ভগ্নাংশ বুলি ক'ব পাৰোঁ। ভুল হৈ গৈছে মোৰ। অপ্ৰকৃত ভগ্নাংশ বুলি ক'ব পাৰোঁ। যিবিলাক আমাৰ সমষ্টিত দিয়া থাকে, সেই সংখ্যাবিলাকক আমি অপ্ৰকৃত ভগ্নাংশ বুলি ক'ব পাৰোঁ। গতিকে এইটো আমাৰ নহ'ব, এইটোও নহ'ব। এইটো তোমাৰ ওপৰত 500 দি আছে, তলত 700 দি আছে, গতিকে এইটো হ'ব। ওপৰত কি দি আছে? 500 আৰু তলত দি আছে 723 আছে। আৰু এটা আছে তোমালোকৰ এইটো
মিশ্ৰ ভগ্নাংশ হয়। মিশ্ৰ ভগ্নাংশবোৰক আমি অপ্ৰকৃত ভগ্নাংশ বুলি কওঁ। গতিকে এতিয়া আমি অপ্ৰকৃত ভগ্নাংশখিনি বাছি উলিয়াই দিওঁ। অপ্ৰকৃত ভগ্নাংশবোৰ হ'ল 1 কিনাৰৰ পৰা আমি সজাই দিওঁ। প্ৰথম চাওঁ আমি 2 ভাগৰ 3 লিখিব পাৰিম। 2 ভাগৰ 3 ইয়াৰ পিছত আমি লিখিব পাৰিম 23 ভাগৰ 27 লিখিব পাৰিম। আৰু তোমালোকে লিখিব 11 ভাগৰ 322 লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকে এই সমষ্টিত লগাটো লিখিব পাৰিবা 7 সমষ্টি 2 ভাগৰ 1 আৰু 12 সমষ্টি 5 ভাগৰ 1 আৰু তোমালোকে 2 সমষ্টি 100 ভাগৰ 23। যিবিলাক ভগ্নাংশ সমষ্টিত দিয়া থাকে সেই ভগ্নাংশবোৰক তোমালোকে অপ্ৰকৃত ভগ্নাংশ বুলি লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকক দিয়া হৈছে 2 নম্বৰ প্ৰশ্ন মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰা। মিশ্ৰ ভগ্নাংশত লিখা দিছে বা প্ৰকাশ কৰা কি কথা। তোমালোকক কি দিছে চাই লওঁ। প্ৰথমতে দিছে 3 ভাগৰ 5, 1 নম্বৰ দিছে তোমালোকক 3 ভাগৰ 5 আৰু 2 নম্বৰ দিছে তোমালোকক 6 ভাগৰ 11, 3 নম্বৰ তোমালোকক দিছে 8 ভাগৰ 23, কিমান দিছে 8 ভাগৰ 23 আৰু 2 নম্বৰতে দিছে তোমালোকক 2 যোগ 7 ভাগৰ 3 আৰু তোমালোকক দিছে 2 যোগ 50 ভাগৰ 51 দিছে। গতিকে তোমালোকে এইবিলাক মিশ্ৰ ভগ্নাংশত নিবলৈ কৈছে। গতিকে কেনেকৈ নিব পাৰিবা চোৱা। প্ৰথমতে তোমালোকে এই 5 ভাগৰ 3টো কৰিবা। 3 ভাগৰ 5টো কৰিবা। 5টোক আমি হৰণ কৰিম কিহেৰে 3ৰে। কেইবাৰ দিম 3 এগুণ 3, 3 দুগুণ হ'লে বেছি হৈ যাব 3 এগুণ 3, বাকী থাকিলে তোমালোকৰ 2। কেইবাৰ দিলোঁ 1 বাৰ দিলোঁ। আমি দেখিম 1 সমষ্টি 3 ভাগৰ বাকী থাকিলে আমাৰ হাতত কিমান 2। গতিকে এইটো হৈ গ'ল আমাৰ মিশ্ৰ ভগ্নাংশত আহি গ'ল। ইয়াৰ পিছত তোমালোকক 6 ভাগৰ 11 আছে 6 ভাগৰ 11 লিখিবা। আমি 6ৰে হৰণ কৰিবলৈ কাক হৰণ কৰি চাম। 6ৰে আমি হৰণ কৰিম 11টোক। কেইবাৰ দিম 6 এগুণ 6, 2 বাৰ দিলে বেছি হৈ যাব। গতিকে বাকী থাকিব তোমালোকৰ 5। গতিকে তোমালোকে লিখিবা 1 সমষ্টি 6 ভাগৰ 5। ঠিক তেনেকৈ আমি আৰু এটা দিছে তোমালোকক 23, 8 ভাগৰ 23 দিছে। আমি কি কৰিম প্ৰথমতে 23টোক হৰণ কৰি চাম। কিহেৰে হৰণ কৰিম 8ৰে হৰণ কৰিম। 8 2 গুণ 16 হ'ব, 8 3 গুণ 24 বেছি হৈ যাব। গতিকে 8 2 গুণ 16 দিম। বাকী থাকিব তোমালোকৰ 7। কিমান থাকিব ইয়াত 13ৰ পৰা 6 গ'লে 7 থাকিব। গতিকে তোমালোকে লিখিবা 2 সমষ্টি 8 ভাগৰ 7 লিখিবা। 8 ভাগৰ 7 লিখিবা। এইটো হৈ গ'ল। ইয়াৰ পিছত তোমালোকক আৰু এটা দিছে। এইটো তোমালোক কৰি দেখাব লাগিব। ইয়াৰ পিছৰ অংকটো মন কৰিবা। এইটো তোমালোকক কি দিছে 2 যোগ 7 ভাগৰ 3। গতিকে তোমালোকে প্ৰথমতে কি কৰিবা তোমালোকে লসাগু এটা ল'বা। ইয়াত এটা 1 আছে ইয়াত 7 আছে। 1 আৰু 7ৰ লসাগু তোমালোকে 7 লিখিবা আৰু 1ৰে ইয়াক হৰণ কৰোঁতে 7 বাৰ যাব 7 2 গুণ 14 লিখিবা আৰু যোগ 7ৰে যাব 1 বাৰ। গতিকে 3 এগুণ 3 মানে তোমালোকৰ কিমান ওলালে ওপৰত ওলালে তোমালোকৰ 17/7। গতিকে আমি কি কৰিম 17টোক আমি কিহেৰে হৰণ কৰিম 7ৰে হৰণ কৰিম। কেইবাৰ দিম 2 বাৰ দিম 2 7 গুণ 14 বাকী থাকিলে 3। কেইবাৰ দিলোঁ আমি 2 সমষ্টি 7 ভাগৰ 3। এইটো হৈ গ'ল আমাৰ সমষ্টিত ওলাই গ'ল। ইয়াৰ পিছত তোমালোকৰ আৰু এটা প্ৰশ্ন আছে 2 যোগ 50 ভাগৰ 51 আছে। গতিকে কি কৰিম এতিয়া চোৱা। প্ৰথমতে 50টো লসাগু লৈ ল'ম। ইয়াত লসাগু ল'লোঁ। এতিয়া আমি ইয়াত 1 আছে 1ৰে যাব 50 বাৰ। 50 2 গুণ 100 হ'ব আৰু যোগ তোমালোকৰ কি হ'ব ইয়াত 50ৰে যাব 1 বাৰ। গতিকে 51 এগুণ 51 কিমান ওলালে আমাৰ চাই লওঁ। এতিয়া তোমালোকৰ হৈ গ'ল 151। তলত দিম আমি 50। এতিয়া হৰণ কৰি চাম ইয়াক 50ৰে 151ক হৰণ কৰিম। কেইবাৰ দিম 50 বাৰ। গতিকে কেইবাৰ দিম আমি 3 বাৰ 150 বাকী থাকিলে 1। গতিকে কেইবাৰ গ'ল আমাৰ 3 বাৰ। গতিকে 3 সমষ্টি 50 ভাগৰ 1 লিখিলোঁ। এইটো হৈ গ'ল তোমালোকৰ উত্তৰ। ইয়াৰ পিছত তোমালোকৰ অপ্ৰকৃত ভগ্নাংশত লিখা বুলি দিছে 3 নম্বৰ প্ৰশ্নটো। 3 নম্বৰ প্ৰশ্নটো এবাৰ চাই ল'বা। অপ্ৰকৃত ভগ্নাংশত লিখা। অপ্ৰকৃত ভগ্নাংশত লিখা কি দিছে 2 সমষ্টি 9 ভাগৰ 1,
11 সমষ্টি 11 ভাগৰ 1 কমা তাৰপিছত 3 যোগ 4 ভাগৰ 1 আৰু 7 যোগ 7 ভাগৰ কিছে 1। গতিকে আমি কিদৰে কৰিম প্ৰথমতে চাওঁ 2 সমষ্টি 9 ভাগৰ 1 এক সমষ্টিত যদি ভাঙিব যাওঁ তো প্ৰথমতে আমি 9 লিখিম। এই দুটা সংখ্যা পূৰণ কৰিম 2 9 গুণ 18 হ'ব 18 লগত 1 যোগ কৰিম মানে 2 9 গুণ কিমান হ'ব 2 যোগ 2 পূৰণ 9 আৰু পূৰণ যোগ 1 দি দিম মানে কি হ'ব তোমালোকৰ 18 যোগ 1 সমান 9 মানে 19 হৈ যাব ওপৰত কি হ'ব 19 তলত হ'ব 9 গতিকে এইটো হৈ গ'ল উত্তৰ। ইয়াৰ পিছত তোমালোকে চাবা 11 সমষ্টি 11 ভাগৰ 1 গতিকে কি কৰিব প্ৰথমতে 11 তলত দিবা 11 আৰু 11 পূৰণ কৰিবা 11 পূৰণ 11 আৰু যোগ দিবা 1 11 11 পূৰণ কৰিলে 121 যোগ 1 তলত দিবা 11 এতিয়া লিখিবা 122 হৈ গ'ল। ইয়াৰ পিছত তোমালোকৰ 3 নম্বৰটো চাবা 3 যোগ 4 ভাগৰ 1 দিয়া আছে গতিকে ইয়াত লসাগু লৈ ল'ব 4 ইয়াত 1 এটা আছে 1 এটা ইয়াক যদি হৰণ কৰা যায় 1 যাব 4 বাৰ গতিকে 4 3 গুণ 12 হ'ব আৰু ইয়াত 1 যোগ কৰি কিমান হ'ব 13/4। ইয়াৰ পিছত তোমালোকে চাবা 7 যোগ 7 ভাগৰ 1 সমান 7 আমি কি ল'লোঁ লসাগু ল'লোঁ 7ৰে ইয়াত 1 আছে 1ৰে যাব কেইবাৰ আমাৰ 7 বাৰ গতিকে 7 বাৰ যদি 7 বাৰ যায় তেনে 7 7 গুণ কি হ'ব 49 মানে 49 প্লাছ 1 ইকুৱেল টু তোমালোকে লিখিবা 50/7। গতিকে তোমালোকক মই গোটেইবিলাক অংক কৰাই দিলোঁ। এইটো হৈছে তোমালোকৰ অনুশীলনী 7.d অংক আছিলে গতিকে ইয়াৰ নেক্সট ভিডিঅ'ত মই বাকীবিলাক অংক কৰাই দিম। যদি তোমালোকে বুজি পোৱাত অসুবিধা হয় তোমালোকে ভিডিঅ'টো আকৌ এবাৰ পুনৰ ঘূৰাই চাবা তেতিয়া তোমালোকে নিশ্চয় বুজি পাবলৈ চেষ্টা কৰিবা আৰু ভিডিঅ'বোৰ স্কিপ নকৰিবা স্কিপ কৰিলে তোমালোকৰ বুজাত অসুবিধা হ'ব। আৰু যদি তোমালোকৰ মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা। আজিলৈ মই তোমালোকক ইমানতে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম।